এই পৃথিৱীত পৰিৱৰ্তন তোমাৰ হ'বই লাগিব। যেহেতু পৃথিৱীখন সলনি হৈ আছে, পৃথিৱীৰ মানুহবিলাক সলনি হৈ আছে, তোমাৰ আশে পাশে থকা মানুহবোৰ সলনি হৈ গৈছে, গতিকে তুমি নিজেও সলনি হ'বই লাগিব। প্ৰিয় বন্ধুসকল, মানুহ দুই ধৰণে পৰিৱৰ্তন হয়। 1 নম্বৰ নিজৰ ফালৰ পৰা, আৰু 2 নম্বৰ সময়ে পৰিৱৰ্তন কৰি দিয়ে। যদি তুমি নিজৰ ফালৰ পৰা পৰিৱৰ্তন হোৱা তেন্তে কোনো সমস্যা নাই, তেন্তে ঠিকেই আছে। কিন্তু মনত ৰাখিবা, যদি সময়ে পৰিৱৰ্তন কৰিব লাগে, যদি সময়ে ষ্টেপ ল'বলৈ বাধ্য হয়, তেন্তে তোমাৰ আৰু কৰাৰ একো নাই, তেন্তে তোমাৰ হাতত আৰু সময় নাথাকিব। যদি সময় সুযোগ থাকোঁতে নিজৰ ফালৰ পৰা পৰিৱৰ্তন হোৱা আৰু কোৱা নহয় আৰু নহয়, বহুত হৈছে, ইউ হেভ টু চেঞ্জ ইউৰ চেল্ফ। নিজক পৰিৱৰ্তন কৰিব লাগিব। কমফৰ্টেবল জোনৰ পৰা বাহিৰত আহিব লাগিব। নিজৰ বৰ্তমান আৰু ভৱিষ্যতৰ মাজত বৃহৎ পাৰ্থক্যৰ সৃষ্টি কৰিব লাগিব। তোমাৰ আজিৰ দিনটোক কঠিন কৰিব লাগিব, যাতে তোমাৰ অহাকালিৰ দিনটো সহজ হৈ উঠে। প্ৰিয় বন্ধুসকল, মনত ৰাখিবা, আজি তোমাৰ শাৰীৰিক ক্ষমতা আছে, আজি তোমাৰ মানসিক জোচ আছে, কিন্তু কেইবছৰ পিছত এইবিলাক আৰু একে হৈ নাথাকে। এইটো লাহে লাহে শেষ হৈ যাব। গতিকে তোমাৰ ওচৰত অনুৰোধ কৰিম, এইটো তুমি নষ্ট নকৰিবা, এইটোক সঠিক ঠাইত ব্যৱহাৰ কৰা। মনত ৰাখিবা, সফলতাৰ আগৰ জীৱন আৰু সফলতাৰ পিছৰ জীৱনৰ মাজত অদূৰ পাৰ্থক্য আছে। সফলতাৰ পূৰ্বত মানুহ অৱহেলাৰ শিকাৰ হয়, আৰু সফলতাৰ পিছত মানুহ সন্মানিত হয়। হয়, মানুহ দুই ধৰণে পৰিৱৰ্তন হয়। যেতিয়া এজনে নিজৰ ফালৰ পৰা পৰিৱৰ্তন হয়, তেতিয়া তাৰ জীৱনটো সুখময় হৈ যায়, আৰু যেতিয়া সময়ে আহি পৰিৱৰ্তন কৰি দিয়ে, তেতিয়া মানুহৰ পৰা মানসিক পেচেণ্ট হৈ যায়। প্ৰিয় বন্ধুসকল, এতিয়াও সময় আছে। সময় থাকোঁতে নিজক পৰিৱৰ্তন কৰা। তোমাৰ প্ৰিয় মানুহবিলাকক নিৰাশ নকৰিবা, তোমাৰ মা দেউতাক নিৰাশ নকৰিবা। একো বস্তুৰ প্ৰয়োজন নাই, মাথো 3টা বস্তুৰ প্ৰয়োজন: আত্মবিশ্বাস, পৰিশ্ৰম আৰু ধাৰাবাহিকতা। মাথো এই 3টা বস্তু তোমাৰ জীৱনত লৈ আহা, তোমাৰ জীৱন পৰিৱৰ্তন হৈ যাব। এইবিলাকৰ কাম কি জানা? সেলফ কনফিডেন্স। এই আত্মবিশ্বাসে তোমাক মজবুত কৰিব, তোমাক মটিভেট কৰিব, তোমাৰ কৰ্মদক্ষতাক বঢ়াই দিব। নিজক পৰিৱৰ্তন কৰাৰ সকলোতকৈ ডাঙৰ ৰিকুৱাৰমেণ্ট হৈছে এই আত্মবিশ্বাস। 2nd, হাৰ্ডৱৰ্ক, পৰিশ্ৰম। এইটো এনে এটা বস্তু যিটো বিহীন তুমি জীৱনত সফলতাৰ সোৱাদেই গ্ৰহণ কৰিব নোৱাৰিবা। নিজক পৰিৱৰ্তন কৰাৰ, সফল হোৱাৰ দ্বিতীয় ডাঙৰ ৰিকুৱাৰমেণ্ট এই হাৰ্ডৱৰ্ক। 3rd, কনচিষ্টেঞ্চি, মানে ধাৰাবাহিকতা। তুমি কোনো কাম আজি আৰম্ভ কৰি অহাকালিয়ে এৰি দিলে সেইটো একোৱেই নহয়, কাৰণ কঠিন বস্তুবিলাক প্ৰথমবাৰতেই সম্পূৰ্ণ হৈ নাযায়। এবাৰৰ প্ৰচেষ্টাত গঢ়ি নুঠে। ৰিপিটেড ইফৰ্টছ, বাৰে বাৰে প্ৰচেষ্টা কৰিব লাগিব। কনচিষ্টেঞ্চি বা ধাৰাবাহিকতা কোনো কামক সফল কৰাৰ কাৰণে সকলোতকৈ বেছি প্ৰয়োজন, সকলোতকৈ ডাঙৰ ৰিকুৱাৰমেণ্ট। প্ৰিয় বন্ধুসকল, আত্মবিশ্বাস, পৰিশ্ৰম আৰু ধাৰাবাহিকতা, এই 3টা বস্তুক নিজৰ জীৱনত এবাৰ হ'লেও এপ্লাই কৰি চোৱা। মই গেৰাণ্টি দিছোঁ, তোমাৰ যোৱাকালি, তোমাৰ আজি আৰু তোমাৰ অহাকালিৰ মাজত পাৰ্থক্য বিচাৰি পাবাই পাবা। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।